মই বেয়া ল'ৰা কাৰণ মই ন্যায়ৰ লগ লওঁ। মই বেয়া ল'ৰা কাৰণ মই ৰাস্তাত বহি চিগাৰেট খাওঁ। হাই গাইজ, মোৰ নাম ৰিতুল ৰয় আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল ৰিতুল ৱাৰ্ল্ডলৈ। বন্ধুসকল, আমাৰ সমাজত যেনেকৈ এটা ছোৱালীক কাপোৰ, ল'ৰাৰ লগত ঘূৰা, ৰাতি লেটকে ঘৰত অহা, এইকেইটাৰ কাৰণে যেনেকৈ হেৰেছমেণ্ট কৰা হয়, যেনেকৈ জাজমেণ্ট কৰা হয়, ঠিক তেনেকৈ আমাৰ সমাজত এটা ল'ৰাকো বহুত কিবা কাৰণত হেৰেছমেণ্ট কৰা হয়, বহুত কিবা কাৰণত জাজমেণ্ট কৰা হয়। সেই ল'ৰাটো সেইদিনা অফিচৰ পৰা ওলাই চিগাৰেট ল'ব দেখিছিলোঁ। ল'ৰাজন বেয়া। সেই ল'ৰাটোকতো মই সেইদিনা মদ খাব দেখিলোঁ। ল'ৰাজন বেয়াই, সঁচাকৈ বেয়া ল'ৰাজন। বিশ্বাস কৰা বন্ধু, সকলো মদ খোৱা ল'ৰা বেয়া নহয় আৰু সকলো মদ নোখোৱা ল'ৰা ভাল নহয়। কিছুমান পুৰুষৰ কাৰণে সকলো ল'ৰাক দুখ দিয়া একদম ঠিক নহয় আৰু কোনোবাই কোৱাৰ দৰে সকলো ল'ৰা বেয়া নহয়। চকু পানী ল'ৰাৰো আছে, কিন্তু তেওঁ সকলো সন্মুখত চকু পানী ওলাব নোৱাৰে। কাৰণ আমাৰ সমাজত কৈছে যিজন ল'ৰাই কান্দে সেইজন ল'ৰা নহয়। সেইকাৰণে তোমাৰ দেউতাক কেতিয়াও কান্দি থকা অৱস্থাত দেখা নাই। নিজৰ সপোনবোৰক মাৰি ঘৰৰ মানুহক সুখী কৰে। নিজৰ দায়িত্বৰ পৰাও কেতিয়াও পিছুৱাই নাযায় আৰু সমস্যাৰ সময়ত কেতিয়াও ভয় নাখায়। সঁচা, সকলো ল'ৰা দেউতাকৰ পইচাত এছ কৰা নহয় আৰু কিছুমান ল'ৰাৰ কাৰণে সকলো ল'ৰাক দোষী কোৱা একদম ঠিক নহয়। এতিয়া আহে সন্মানৰ কথা। আমাৰ সমাজত মহিলাক সন্মান কৰা, নাৰীক সন্মান কৰাৰ এটা প্ৰথা আছে। নহয়, মোৰ এইটোত কিন্তু একো প্ৰব্লেম নাই। নাৰী সন্মান, মহিলা সন্মান ময়ো কৰোঁ। কিন্তু এই যে এটা টেগলাইন আছে, নাৰীক সন্মান কৰা, মহিলাক সন্মান কৰা, এই টেগলাইনটো সলনি কৰি বা এই টেগলাইনটো বদলি কৰি সন্মান তেওঁক কৰা যিজনে এই সন্মান পোৱা যোগ্য, কিয় এনেকুৱা কোৱা নহয়? আৰু কিছুমান ল'ৰাৰ কাৰণে সকলো ল'ৰাক অসন্মান কৰাটো একদম ঠিক নহয়। লাষ্ট দুটা লাইন, এইটো সকলো ল'ৰাই ৰিলেট কৰিব পাৰিব। মোক মাকৰ বাবু দেউতাকৰ বেটা বুলি কোৱা হয়। মাকক বেছি আৰু দেউতাকক কম ভাল পাওঁ, তেনেকুৱা কিন্তু একদম নহয়। দেউতাকৰ লগত কাজিয়াটো অলপ বেছি হ'লে মাকৰ দ্বাৰাই চৰ্ট আউটটো হয়। মাকক ডাইৰেক্ট হাক কৰিব পাৰি, কিন্তু দেউতাকক কেতিয়াও হাক কৰা নহয়। সেইকাৰণে মোক মা কা লাডলা বুলি কোৱা হয়। থেংক ইউ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক সহায় কৰিব। থেংকছ ফৰ ৱাচিং, কিপ ছাপৰ্টিং, কিপ লাভিং।